নমস্কাৰ অসম বিধানসভা নিৰ্বাচনৰ মাজতে ৰাজনৈতিক উত্তাপ বাঢ়িছে আজি গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত অসম জাতীয় পৰিষদে অনুষ্ঠিত কৰিলে এক গুৰুত্বপূৰ্ণ সংবাদমেল সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই সংবাদমেল সম্বোধন কৰে উপস্থিত আছিল মধ্য গুৱাহাটীৰ সমষ্টিৰ যুৱ আৰু স্পষ্টবাদী প্ৰাৰ্থী কুংকি চৌধুৰী সংবাদমেলত চৰকাৰী আক্ৰোশ আৰক্ষীৰ বাৰে বাৰে সমন আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ বিষয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে আহক শুনো সংবাদমেলৰ মূল মন্তব্য গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত আজি অসম জাতীয় পৰিষদৰ সংবাদমেলত উপস্থিত হৈ মধ্য গুৱাহাটীৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে স্পষ্ট মন্তব্য কৰে যে চৰকাৰী আক্ৰোশ আৰু আৰক্ষীৰ বাৰে বাৰে হাৰাশাস্তি একেবাৰে ৰাজনৈতিকভাৱে প্ৰেৰিত সাধাৰণ অভিযোগৰ নামত মোক আৰু মোৰ দলীয় কৰ্মীসকলক হাইৰাণ কৰা হৈছে কিন্তু মই আৰু অসম জাতীয় পৰিষদৰ সকলো জাতীয় সেৱক ভয় নকৰো অসমৰ গণতান্ত্ৰিক চিন্তা চেতনা থকা হাজাৰ হাজাৰ যুৱক যুৱতী আমাৰ লগত আছে এই আক্ৰোশে আমাৰ সংগ্ৰামক আৰু শক্তিশালী কৰিব মধ্য গুৱাহাটীৰ মানুহৰ সমস্যা সমাধান আৰু উন্নয়নৰ বাবে আমি অটলা সংবাদমেলত জগদীশ ভূঞাই বিস্ফোৰণ ঘটাই কয় যে বিৰোধী প্ৰাৰ্থীক চুপাই ৰাখিবলৈ চৰকাৰে আৰক্ষীক ব্যৱহাৰ কৰিছে লুৰিণজ্যোতি গগৈয়ে কয় যে এইবাৰৰ নিৰ্বাচনত যুৱ প্ৰজন্মৰ নতুন মুখ কুংকি চৌধুৰীয়ে মধ্য গুৱাহাটীত এক নতুন ঢেউ তুলিছে কুংকি চৌধুৰী যি অসমৰ আটাইতকৈ কম বয়সীয়া প্ৰাৰ্থীসকলৰ ভিতৰত এগৰাকী তেওঁৰ শিক্ষাগত যোগ্যতা আৰু যুৱকৰ মাজত জনপ্ৰিয়তাই ইতিমধ্যে বহুতৰ দৃষ্টি আকৰ্ষণ কৰিছে কিন্তু নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁৰ বিৰুদ্ধে এটাৰ পিছত এটা অভিযোগ আনি চৰকাৰে ৰাজনৈতিকভাৱে দমন কৰিব বিচাৰিছে বুলি অজাপে অভিযোগ কৰিছে অসম জাতীয় পৰিষদে সংবাদমেলত স্পষ্ট কৰি দিলে যে এই ধৰণৰ মিথ্যাচাৰে তেওঁলোকৰ সংগ্ৰামক দমাব নোৱাৰে উত্তৰ লখিমপুৰৰ খেলমাটি অঞ্চলত অৱস্থিত অসমীয়া প্ৰতিদিনৰ লখিমপুৰ সংস্কৰণৰ কাৰ্যালয়ত পূবতি নিশা দুৰ্বৃত্তৰ আক্ৰমণ সংঘটিত হয় অজ্ঞাত দুৰ্বৃত্তই একাধিক শিলগুটি নিক্ষেপ কৰি কাৰ্যালয়ৰ জানেলা ভাঙি লণ্ডভণ্ড কৰি দিয়ে এই আক্ৰমণক সাংবাদিক মহলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত ভয়ংকৰ আক্ৰমণ বুলি আখ্যা দিছে লখিমপুৰ প্ৰেছ ক্লাবত তাৎক্ষণিকভাৱে প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৰাজ্যৰ বিভিন্ন প্ৰেছ ক্লাব আৰু সাংবাদিক সংগঠনে ঘটনাটোক তীব্ৰভাৱে গৰিহণা কৰিছে প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমীয়া প্ৰতিদিনৰ লখিমপুৰ কাৰ্যালয়ত হোৱা এই আক্ৰমণ এটা কাপুৰুষোচিত কাৰ্য সাংবাদিকতাৰ স্বাধীনতাৰ ওপৰত যিকোনো ধৰণৰ আক্ৰমণ গ্ৰহণযোগ্য নহয় আমি অসম চৰকাৰক অনুৰোধ জনাইছো যে দোষীক শীঘ্ৰে চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰক আৰু সকলো সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰক খেলমাটি থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে যদিও আক্ৰমণকাৰীক এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই ঘটনাৰ পিছত লখিমপুৰৰ স্থানীয় সাংবাদিকসকলে একত্ৰিত হৈ প্ৰতিবাদ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো প্ৰতিবাদী কাৰ্যসূচী চলি আছে এই আক্ৰমণৰ সময়ত কাৰ্যালয়ত কোনো সাংবাদিক বা কৰ্মী উপস্থিত নাছিল যদিও ইয়াক সংবাদবাদিতাৰ বিৰুদ্ধে সংগতবদ্ধ ষড়যন্ত্ৰ বুলি সন্দেহ কৰা হৈছে স্বাধীন মিডিয়াৰ ওপৰত যিকোনো আক্ৰমণ অসমৰ গণতান্ত্ৰিক মূল্যবোধৰ বিৰোধী প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ দাবী অনুসৰি দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াটো অতি জৰুৰী আপোনাৰ মতামত কমেণ্টত জনাওক সাংবাদিকৰ সুৰক্ষাত চৰকাৰে কি কৰা উচিত আমাৰ মাজত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ যুৱ প্ৰাৰ্থী কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত আনুষ্ঠানিক গোচৰ দাখিল কৰিছে নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে দিয়া ভুৱা মানহানিকাৰক আৰু বিভ্ৰান্তিকৰ মন্তব্যৰ বিৰুদ্ধে তেওঁ জৰুৰী হস্তক্ষেপ বিচাৰিছে এই গোচৰে অসমৰ ৰাজনীতিত নতুন উত্তাপ আনিছে আহক জানো ঘটনাৰ পূৰ্ণাংগ বিৱৰণ মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে অভিযোগত কোৱা হৈছে যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে তেওঁক গৌমাংস খোৱা বুলি ভুৱা অভিযোগ উত্থাপন কৰিছিল ইয়াৰ লগতে সামাজিক মাধ্যমত সনাতনী লোকসকলৰ ধৰ্মীয় আৱেগত আঘাত দিয়া বুলিও তীব্ৰ অভিযোগ উত্থাপন কৰা হৈছিল সুজাতা গুৰুঙে এই মন্তব্যসমূহক ভুৱা মানহানিকাৰক আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ পৰা জৰুৰী হস্তক্ষেপ বিচাৰিছে এই ঘটনাই অসমৰ নিৰ্বাচনী ৰাজনীতিত ব্যক্তিগত আক্ৰমণ আৰু মহিলাৰ সন্মানৰ প্ৰশ্ন উত্থাপন কৰিছে কুংকি চৌধুৰী যি অসমৰ আটাইতকৈ যুৱ প্ৰাৰ্থীসকলৰ ভিতৰত এগৰাকী তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এনে অভিযোগে ৰাজনৈতিক মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সুজাতা গুৰুং চৌধুৰীয়ে অভিযোগত উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীৰ এই কুঅভিপ্ৰায় কেৱল তেওঁৰ ব্যক্তিগত সন্মানতে আঘাত কৰা নাই লগতে সনাতনী আৱেগক উদ্দেশ্যে প্ৰণোদিতভাৱে আহত কৰিছে তেওঁ ৰাষ্ট্ৰীয় মহিলা আয়োগক অনুৰোধ জনাইছে যাতে এই ধৰণৰ মানহানিকাৰক মন্তব্যৰ বিৰুদ্ধে তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰা হয় বিজেপিক উফৰাই এইবাৰ বিৰোধীয়ে চৰকাৰ কৰিব অসমত বিগ ব্ৰেকিং নিউজ ঘোষণা আৰডিৰ সভাপতি অখিল গগৈ আৰু জগদীশ ভূঞাৰ মেজিক নম্বৰৰ হিচাপ দাখিল অখিল গগৈ জগদীশ ভূঞাৰ
ফলাফল ঘোষণাৰ আগমুহূৰ্তত বিৰোধী শিবিৰৰ পৰা এটা শক্তিশালী ঘোষণা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু জগদীশ ভূঞা স্পষ্টকৈ কৈছে যে যদি ইভিএমত কোনো গণ্ডগোল নহয় তেন্তে এইবাৰ অসমত বিজেপিক ক্ষমতাচ্যুত কৰি বিৰোধী ঐক্যই চৰকাৰ গঠন কৰিব অখিল গগৈয়ে মেজিক নম্বৰৰ হিচাপ দাখিল কৰি কৈছে যে বিৰোধী মঞ্চে সহজেই চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসন লাভ কৰিব তেওঁ লগতে জনতাক আহ্বান জনাইছে যে শক্তিশালী কক্ষত ইভিএম সুৰক্ষিত ৰাখিবলৈ সজাগ থাকিব লাগে গগৈদেৱে এইটো কয় যে মেচিনত গণ্ডগোল নহলে এইবাৰ বিৰোধী দলৰ চৰকাৰ হ'ব বিজেপিৰ বিৰুদ্ধে জনতাৰ তীব্ৰ ক্ষোভ আছে পৰিৱৰ্তনৰ বাবে অসমৰ ৰাইজে সাজু হৈছে জগদীশ ভূঞাও একেসুৰতে কৈছে যে বিৰোধী ঐক্যই 68ৰ পৰা 70খন আসন লাভ কৰিব বুলি তেওঁ দৃঢ় বিশ্বাস তেওঁ কয় যে এইবাৰ অসমত পৰিৱৰ্তন অনিবাৰ্য বিজেপিৰ দুৰ্নীতি ব্যৰ্থতা আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাইজে ভোট দিছে উল্লেখ্য যে কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ আৰু বাওপন্থী দলসমূহৰ মাজত গঠিত এই বিৰোধী ঐক্যই ইতিমধ্যে বহুতো আসনত যৌথ প্ৰাৰ্থী দাঙি ধৰিছে অখিল গগৈ শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু জগদীশ ভূঞাই সদিহা সমষ্টিত বিৰোধীৰ প্ৰতিনিধিত্ব কৰিছে বিৰোধী নেতাসকলে অভিযোগ কৰিছে যে বৰ্তমান চৰকাৰে জনকল্যাণগামী আঁচনিৰ নামত ভোট কিনিব বিচাৰিছে কিন্তু ৰাইজে এইবাৰ সঁচা পৰিৱৰ্তন বিচাৰিছে তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে চৰকাৰ গঠন কৰিলে মহিলাসকলক ৩০০০ টকা মাহি সহায় মাইক্ৰ ফাইনেন্স ঋণ মুক্তি আৰু চাহ বাগিচা শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব অসমৰ ৰাজনৈতিক পৰিৱেশ ফলাফল ঘোষণাৰ পিছতে স্পষ্ট হ'ব যে অখিল গগৈ আৰু জগদীশ ভূঞাৰ এই ভৱিষ্যৎবাণী সঁচা হয় নে নহয় জনতাৰ ৰায় হ'ব চূড়ান্ত আপোনাৰ মতামত কমেণ্টত জনাওক